টেক আসাম পৰলৈ স্বাগতম। হাই ফ্ৰেণ্ডছ, তো আজি মই আপোনালোকৰ লগত এটা অসমীয়া লাভ ষ্টৰী এপ শ্বেয়াৰ কৰিম, যিটোৱে আপোনালোকক বহুত আনন্দ আৰু বিনোদন দিব। তো ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলত থকা প্লে ষ্টৰটো অপেন কৰিব। প্লে ষ্টৰ অপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত লিখিব আছামিজ লাভ ষ্টৰী। সো এটা মোৰ লিখা আছে আছামিজ লাভ ষ্টৰী, লিখি আপোনালোকে সাৰ্চ কৰি দিব। তো আপোনালোকে চাব পাৰিছে যে প্ৰথমতে এটা এপছ আহিছে আছামিজ লাভ ষ্টৰী, সেই এপটোত ক্লিক কৰি দিব। তো এপটো আপোনালোকে যদি ইনষ্টল কৰা নাই তেতিয়াহ'লে ইনষ্টল কৰি ল'ব। যেহেতু মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ, মই ডাইৰেক্ট অপেন কৰিম। তো মই অপেনত ক্লিক কৰিলোঁ। তো আপোনালোকে ইণ্টাৰফেচটো ফ্লেছ স্ক্ৰীনটো এনেকুৱা পাব। তাৰপিছত যিটো ইণ্টাৰফেচ এনেকুৱা পাব। তো ইয়াতে তিনিটা কেটেগৰী আছে, এটা হ'ল ৰোমান্টিক প্ৰেম কাহিনী, আৰু এটা হ'ল মৰ্মান্তিক প্ৰেম কাহিনী, আৰু এটা হ'ল শিক্ষণীয় প্ৰেমৰ গল্প। তো যেটো আছে আপোনাৰ ৰোমান্টিক প্ৰেম কাহিনী, সেইটোত মানে জবৰদস্ত প্ৰেম কাহিনী আছে, আৰু যেটো মৰ্মান্তিক আছে সেইটো মানে স্যাডনেছ, আৰু যেটো শিক্ষণীয় সেইটোতো মানে কিবা এটা শিকিব পৰা আর কি লাভ ষ্টৰী আছে। তো ফাৰ্ষ্টতে আমি ৰোমান্টিক প্ৰেম কাহিনীত ক্লিক কৰিম। তো ইয়াতে চাব পাৰিব যে বহুত লাভ ষ্টৰী আছে, তো বহুত গল্প আছে। তো আপুনি যিকোনো এটাত ক্লিক কৰিব পাৰে। মই বিয়াৰ পাছত পত্নীৰ সৈতে ৰোমান্টিক প্ৰেম, তো মই ইয়াতে ক্লিক কৰিলোঁ। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো মেইন গল্পটো এনেকৈ ওপেন হ'ব। তো আপোনালোকে পঢ়ি যাব পাৰে, পঢ়ি যাব পাৰে, এনেকৈ বহুত আছে। তো এইটো আপোনাৰ পঢ়া শেষ হ'লে তো আপোনালোকে চাব পাৰিব ইয়াতে এৰো বটম আছে, নেক্সট বটম। তো ইয়াতে যদি ক্লিক কৰে আপোনালোকৰ নেক্সট যেটো লাভ ষ্টৰী আছে বা গল্প আছে সেইটো ওপেন হৈ যাব। তো মই ইয়াতে ক্লিক কৰিলোঁ। তো আপোনালোকে চাব পাৰিছে যে নেক্সট এটা আহি গ'ল। আৰু যদি আপোনালোকে বেক কৰিব বিচাৰে তেতিয়াহ'লে এইটো বেক কৰি দিব। তো আৰু এই গল্পটো যদি কাৰোবাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে চাব পাৰিব ইয়াতে শ্বেয়াৰ এটা বটম দিয়া আছে, ইয়াতে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰিলে আপোনালোকে হোৱাটছএপ বা যিকোনো সোশ্যাল মিডিয়াৰ মাধ্যমে শ্বেয়াৰ কৰিব পাৰে। তো ইয়াতে শ্বেয়াৰ বটম দিয়া আছে, আৰু আপোনালোকে ইয়াতে কপি বটমত ক্লিক কৰি আপোনালোকে এই গল্পটো কপি কৰি যিকোনো ঠাইত পেষ্ট কৰিব পাৰে। তো এইটো হ'ল আপোনালোকৰ ৰোমান্টিক লাভ ষ্টৰী। ইয়াতে বহুত আছে, যিকোনো এটা পঢ়িব পাৰে বা গোটেইকেইটা পঢ়িব পাৰে। তো এনেকৈ আপোনাৰ মৰ্মান্তিক প্ৰেম কাহিনী ইয়াতে ক্লিক কৰিলে পাই যাব। ইয়াতে বহুত ভাল লগা প্ৰেম কাহিনী আছে, মই গোটেইখিনি পঢ়িব সময় পোৱা নাই, মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ। তো ইয়াতে আপোনালোকৰ শিক্ষণীয়, এইটো আপোনালোকে শিক্ষণীয় গল্প পঢ়িব পাৰিব, মানে প্ৰেম কৰিলে কি হয় নহয়, এনেকৈ আৰু কি হয়, এনেকৈ বহুতকেইটা আছে। তো আপোনালোকে এইবিলাক গল্প যদি আপোনালোকে ভাবে যে মোৰ ওচৰত গল্প আছে বা লিখিব জানে বা আপোনালোকৰ সংগ্ৰহ কিবা গল্প আছে, তেতিয়াহ'লে আপোনালোকে সাইড বাটত যদি আৰু এই এপছটো যদি দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে তিনিটা বটমত ক্লিক কৰি তলত আহিলে আপোনালোকে ডেভেলপাৰ কণ্টাক্ট বুলি পাব। আপোনালোকৰ গল্প এই এপটোত মানে শ্বেয়াৰ কৰিব পাৰে। আপোনালোকে যদি ডেভেলপাৰক কণ্টাক্ট কৰি যদি গল্পটো দিয়ে, তাক ডেভেলপাৰে আপোনাৰ সেই গল্পটো এই এপছত এড কৰি দিব। তো আপোনালোকে ইয়াতে কণ্টাক্টৰ 4টা অপশ্যন পাব, হোৱাটছএপ, ইউটিউব, ফেচবুক আৰু ইমেইলত। তো আপোনালোকৰ যিহেতু হোৱাটছএপ সকলোৱে ইউজ কৰে, চ' হোৱাটছএপত ক্লিক কৰিলে আপোনালোকৰ যিটো ডেভেলপাৰ আছে, চ' এইটোত এপ ইনষ্টল নাই, চৰি। তো আপোনালোকে যিটো ইয়াতে হোৱাটছএপত ক্লিক কৰিলে ডাইৰেক্টলি ডেভেলপাৰৰ নাম্বাৰত লৈ যাব, আপুনি সেই গল্পটো শ্বেয়াৰ কৰিব পাৰে। শ্বেয়াৰ কৰিলে সি আপোনালোকৰ গল্পটো এই এপছত এড কৰি দিব। আৰু এটা ডাঙৰ কথা হ'ল যে এই এপটো মই নিজে ডেভেলপ কৰিছোঁ, চ' আপোনালোকে মোক কণ্টাক্ট কৰিব পাৰে বা তেনেকৈ হোৱাটছএপত কণ্টাক্ট কৰিব পাৰে। যিহেতু এই মোবাইলত হোৱাটছএপটো ইনষ্টল কৰা নাই, সেইটো অহা নাই। যদি আপোনালোকে হোৱাটছএপত ক্লিক কৰে ডাইৰেক্টলি মোৰ নাম্বাৰ অপেন হৈ যাব, আৰু আপোনালোকে যিকোনো কমেণ্ট বা আপোনালোকৰ গল্প শ্বেয়াৰ কৰিব পাৰে। তো বন্ধুসকল, এইখিনি আছিল। আৰু এপটো ডাউনলোড কৰাৰ পিছত, ইনষ্টল কৰাৰ পিছত আপোনালোকে ৰেটিং দিব। আপোনালোকৰ যিকোনো এটা কমেণ্ট দিব, আপোনালোকে 5 ষ্টাৰ ৰেটিং দিব, বা আপোনাৰ যিমানখিনি মানে আপুনি সন্তুষ্ট সেইখিনি ৰেটিং দিব। এইটো মই আপোনালোকক নকওঁ যে 5 ষ্টাৰ দিব লাগিব। আপুনি যদি সন্তুষ্ট নহয় তেতিয়াহ'লে আপোনাৰ সন্তুষ্ট অনুযায়ী আপোনালোকে ৰেটিং দিব, বা আপুনি কমেণ্ট কৰিব পাৰে। গুড এপ বা নাইস এপ দিব পাৰে, গুড এপছ, তো দি পেলাই আপোনালোকে পোষ্ট কৰিব পাৰে। তো এইখিনি আছিল। তো বন্ধুসকল, আপোনালোকে
আপোনালোকে এপটো ডাউনলোড কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱলৈ এপটো শ্বেয়াৰ কৰক সেইখিনিয়ে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি আমাৰ টেক আসাম প্ৰ ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব তো ধন্যবাদ